নমস্কাৰ জ্যামিতিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম কফ জিংক পাউডাৰৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্টৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব। কফ জিংক হৈছে কনষ্টিপেশ্যন দূৰ কৰাৰ এটা ঔষধ বা পায়খানা ক্লিয়াৰ হোৱাৰ এটা ঔষধ। কফ জিংক পাউডাৰ 100 গ্ৰামৰ দাম হৈছে 100 টকা। 100 গ্ৰাম টেমাত আপোনালোকে আৰু 20 গ্ৰাম ফ্ৰী পাব, অৰ্থাৎ এড কৰা হৈছে 120 গ্ৰামৰ দাম আপোনালোকে 100 টকাত কিনিব পাৰিব। মেডকাইন কোম্পানীৰ পৰা 50 গ্ৰামো পোৱা যায়। ইয়াত কি বস্তু দি বনোৱা হৈছে, বহুতকেইটা আয়ুৰ্বেদিক প্ৰডাক্ট দি বনোৱা হৈছে, লগতে এলোপেথি 2-এটা ইনগ্ৰিডিয়েণ্ট আছে। আয়ুৰ্বেদিকৰ ভিতৰত কালমেঘ আছে, আঞ্জানি আছে, নিচক, চিনহা, জিৰা, কষ্টল অইল, হিতৰাকি আৰু 2-এটা এলোপেথিক ইনগ্ৰিডিয়েণ্ট দিয়া আছে। আমি খোৱা খাদ্যবস্তু যেতিয়া আমাৰ হজম নহয়, তেতিয়া আমাৰ বুকুত বিষায়, পিঠিত বিষায়, পায়খানাৰ প্ৰব্লেম হয়, এষ্টমাছ হয়, তেতিয়া আমাৰ বহুত অসুবিধা হয়। পায়খানা কৰাৰ সময়ত পায়খানা নহয়, 2 এদিন হৈ যোৱাৰ পাছতো পায়খানা নোহোৱাৰ ফলত আমাৰ তলপেটত বিষ, কঁকালত বিষ, বুকুত বিষায়। তেনেকুৱা কণ্ডিশ্যনত আমি এই কফ জিংক পাউডাৰ খাব পাৰি। কফ জিংক পাউডাৰ খোৱাৰ লগে লগে পায়খানা ক্লিয়াৰ হৈ যায়। আৰু আমি খোৱাৰ পাছত শুব নালাগে, অকণমান খোজ কাঢ়িব লাগে, তেতিয়া আমাৰ খাদ্যখিনি হজম হয়। আমি খোৱা মাছ মাংস সদায় দিনত খাব লাগে, কাৰণ দিনত আমি খোজ কাঢ়োঁ বা কাম কাজ কৰোঁ, সেইকাৰণে আমাৰ খাদ্য বস্তুখিনি হজম হৈ যায়। ৰাতি যেতিয়া আমি কোনো কাম কাজ নকৰোঁ, অকল শুয়ে থাকোঁ, সেইকাৰণে আমাৰ খাদ্য বস্তুখিনি হজম নহয়, তেতিয়া আমাৰ কব্জৰ প্ৰব্লেম হয়, অৰ্থাৎ পায়খানাৰ প্ৰব্লেম হয়, পায়খানা নহয়, পেটত বিষায়, তেনেকুৱা কণ্ডিশ্যন হৈ যায়। লগতে অৰিছ বেমাৰো হৈ যায়, কেঁচুমুৰীয়াও হৈ যায়, পাইলছৰ প্ৰব্লেম হয়। কফ জিংক পাউডাৰ 1 কাপ গৰম পানীত 1 পৰা 2 চামুচ দি ৰাতি খাব লাগে। আৰু সৰু বাচ্চাক এই পাউডাৰ খুৱাব নালাগে। প্ৰেগনেণ্ট মহিলাসকলে এই ঔষধ খোৱাৰ সময়ত ডাক্তৰৰ লগত আলোচনা কৰি খাব। যিকোনো মেডিচিন খোৱাৰ সময়ত আপোনালোকে ডক্তৰৰ লগত আলোচনা কৰি খাব, কাৰণ ডক্তৰে কিছুমান টেষ্ট কৰি বা পৰীক্ষা কৰি যিকোনো ঔষধ দিয়ে, গতিকে আপোনালোকে ডক্তৰৰ লগত আলোচনা কৰি খাব। মেডিচিনৰ সাধাৰণ নলেজৰ বাবে এই ভিডিঅ' বনোৱা হৈছে।